নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকক সুৰাপান কৰাৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে জনাম। গতিকে আপোনালোকে ভিডিঅ' শেষলৈকে চাব, তেতিয়া আপোনালোকে নিশ্চয়কৈ গম পাব যে সুৰাপান কৰা লাভ নে লোকচান সেয়াও বুজি পাব। বন্ধুসকল, সন্দেহৰ বিন্দুমাত্ৰাও অৱকাশ নাই যে সুৰাপানে মানুহক কিছু সময়ৰ বাবে হ'লেও মধুৰ আনন্দত অভিভূত কৰি উজ্জীৱিত কৰি তোলে। বিশ্বৰ সকলো দেশতে কম বেছি পৰিমাণে সুৰাসক্ত লোক আছে। এই কথা সঁচা যে এটা বয়সৰ পাছত পৰিমিত পৰিমাণে আৰু নিয়মীয়াকৈ সুৰাপান কৰিলে স্বাস্থ্যৰ ক্ষতি নহয়, বৰং কিছুমান ক্ষেত্ৰত উপকাৰহে হোৱা দেখা যায়। কিন্তু বিভিন্ন সমীক্ষাই এই কথা স্পষ্ট কৰি দিছে যে সুৰাপানত অভ্যস্ত হ'লে ক্ৰমে চাহিদা বৃদ্ধি পায় আৰু তেওঁলোকে ক্ৰমাগতভাৱে সুৰাৰ পৰিমাণ বৃদ্ধি কৰি যায়। বন্ধুসকল, আদিম কালৰ পৰাই মানুহে মদ্যপান কৰি আহিছে আৰু সকলো বস্তুৰে থকাৰ দৰে মদৰো ভাল আৰু বেয়া গুণ দুয়োটাই আছে। বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে যে 40 বছৰ বয়সৰ পাছত যদি পুৰুষ মহিলা নিৰ্বিশেষে পৰিমিত পৰিমাণে নিয়মীয়াকৈ মদ্যপান কৰে, তেন্তে তেওঁলোকৰ হৃদৰোগৰ সম্ভাৱনা 30ৰ পৰা 50% হ্ৰাস পায়। ডাক্তৰ হাৰ্ভে বি চাইমন নামৰ এজন চিকিৎসা বিজ্ঞানীয়ে মদ যে স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকৰ সেই কথা স্বীকাৰ কৰিও তেওঁৰ গৱেষণা গ্ৰন্থত লিখিছিল যে অত্যাধিক সুৰাপানে হৃদপিণ্ডৰ লগতে দেহৰ আন গুৰুত্বপূৰ্ণ অংগৰ ক্ষতি কৰে। কিন্তু হৃদৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত মদৰ উপকাৰিতা অনস্বীকাৰ্য বুলিও উল্লেখ কৰিছে। লক্ষণীয় কথা যে হৃদৰোগ প্ৰতিৰোধৰ বাবে তেওঁ পৰিমিত পৰিমাণৰ মদ্যপানৰ পোষকতা কৰিছিল। আধুনিক পৰিপুষ্টি বিজ্ঞানেও ডাক্তৰ হাৰ্ভে বি চাইমনৰ কথাক অস্বীকাৰ কৰা নাই। পুষ্টি বিজ্ঞানেও স্বাস্থ্যকৰ মদ্যপানৰ দিহা দিছে। কিন্তু স্বাস্থ্যকৰ মদৰ পৰিমাণনো কিমান আপুনি জানেনে? যদি নাজানে তেন্তে জনাই দিওঁ যে আপোনাৰ বাবে এদিনৰ অনুমোদিত মদৰ পৰিমাণটো হৈছে: হুইস্কি পুৰুষে 60 মিলিগ্ৰাম আৰু মহিলাই 30 মিলিগ্ৰাম খাব পাৰে। দ্বিতীয়তে, ৱাইনৰ ক্ষেত্ৰত দৈনিক পুৰুষে 200 মিলিগ্ৰাম আৰু মহিলাই 100 মিলিগ্ৰাম খাব পাৰে। তৃতীয়তে, বিয়েৰৰ ক্ষেত্ৰত দৈনিক পুৰুষে 500 মিলিগ্ৰামৰ পৰা মহিলাই 250 মিলিগ্ৰাম খাব পাৰে। গতিকে বন্ধুসকল, এতিয়া আমি সুৰাপানৰ পৰিমাণ জনাৰ পাছত এতিয়া আমি প্ৰথমে জানি লোৱা হওক সুৰাপানৰ ভাল গুণসমূহ। আপোনালোকক জনাই দিওঁ যে সুৰাবোৰৰ ভিতৰত বিয়েৰত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে, যিয়ে দেহৰ অক্সিডেণ্ট টক্সিছ আঁতৰায় আৰু ৰক্তচাপ কমোৱাত সহায় কৰে। ক্লাছ এ ড্ৰিংকছ হিচাপে পৰিচিত ৰেড ৱাইনো বিয়েৰৰ দৰেই এই আয়ু বৃদ্ধিকাৰক জিনক দীৰ্ঘায়ু কৰে আৰু HDL অৰ্থাৎ ভাল কলেষ্ট্ৰলৰ বৃদ্ধি কৰে, লগতে হাৰ্ট এটেকৰ সম্ভাৱনাও হ্ৰাস কৰে। আনহাতে ভদকাই বেক্টেৰিয়া মাৰি পেলাই আৰু মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে, চুলিৰ বৃদ্ধি আৰু ছাল ভালে ৰখাত সহায় কৰে। ইয়াৰ উপৰি গৰম পানীৰে সৈতে কুলকুলি কৰিলে হুইস্কিয়ে ডিঙিৰ বিষ কমায় আৰু সীমিত পৰিমাণে সেৱন কৰিলে HDL বঢ়ায় আৰু ইয়াৰ লগতে হাৰ্ট এটেকৰ সম্ভাৱনাও হ্ৰাস কৰে। গতিকে এইবোৰে হৈছে সুৰাপানৰ ভাল গুণসমূহ। এতিয়া আমি জানো আহক সুৰাপানৰ বেয়া গুণসমূহ। দৰাচলতে আমি মানুহবোৰে সীমিত পৰিমাণত সুৰাপান কৰিলে ভাল, কিন্তু অত্যাধিক মদ্যপান কৰিলেহে নানা ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিয়ে। বিশেষকৈ লিভাৰ অৰ্থাৎ যকৃত নামৰ আমাৰ দেহৰ অতিকৈ গুৰুত্বপূৰ্ণ অংগটোৰ সাংঘাতিক ক্ষতি হয়। এটা নিৰ্ভৰযোগ্য অধ্যয়নৰ পৰা দেখা গৈছে যে মাত্ৰাধিক মদ্যপান কৰাসকল বা মদাসক্তসকলৰ 90% ফেটি লিভাৰত ভোগে আৰু ফেটি লিভাৰত ভোগাসকলৰ 20%তকৈ অধিক সংখ্যক লোকেই লিভাৰৰ চিৰচিছ হ'ব পাৰে। আৰু আনহাতে দীৰ্ঘদিন ধৰি চিৰচিছত ভোগাসকলৰ 5%ৰ বেলিকা লিভাৰ ফেলিয়াৰ, লিভাৰ কেঞ্চাৰ হয়। আৰু ইয়াৰ উপৰি ফেটি লিভাৰ হোৱাসকলৰ 35%ৰ ক্ষেত্ৰত এলকহলিক হেপাটাইটিছ বা যকৃতৰ প্ৰদাহ হোৱা দেখা যায়। সাধাৰণতে আমি এটা কথা জনা উচিত যে লিভাৰ বা যকৃত আমাৰ দেহৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ, যিয়ে আমি প্ৰতিদিনে গ্ৰহণ কৰা খাদ্যৰ 80ৰ পৰা 90% হজমত সহায় কৰে। লিভাৰত তেজ সংৰক্ষণ হয় আৰু তাৰ পৰাই দেহৰ বিভিন্ন অংশলৈ সৰবৰাহ হয়। লিভাৰে তেজ সৃষ্টিও কৰে। আনকি আমি খোৱা দৰৱবোৰো বিপাক প্ৰক্ৰিয়া সম্পন্ন হয় লিভাৰত।
আৰু তেনে এক লাগতিয়াল অংগটো অতিৰিক্ত মদ্যপানৰ ফলত নষ্ট হৈ পৰে যি জীৱনৰ বাবে অতিকৈ ভাবুকি স্বৰূপ উল্লেখযোগ্য যে লিভাৰৰ বেয়া হোৱা অংশ কেতিয়াও ভাল নহয় আৰু জনা উচিত যে মদ্যপানজনিত কাৰণত পুৰুষতকৈ মহিলাৰ লিভাৰ বেয়া হোৱাৰ সম্ভাৱনা দুগুণ অধিক কিয়নো মহিলাৰ দেহত এলকহল ডিহাইড্ৰজেনেজ নামৰ উৎসেচকবিধ নাথাকে এই মহিলাৰ লিভাৰ বেয়া হ'লে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বিকল হৈ যায় তেজ উৎপন্ন প্ৰক্ৰিয়া ব্যাহত হয় আৰু ৰক্তকল্পা বা ৰক্তাল্পতা বা এনিমিয়াই দেখা দিবলৈ আৰম্ভ কৰি পৰৱৰ্তী অৱস্থাত অতিকৈ বেয়া অৱস্থালৈ গতি কৰে গতিকে এইবোৰে হৈছে সুৰাপানৰ বেয়া গুণসমূহ সব বন্ধুসকল এতিয়া আপোনালোকে জানিলে যে সুৰাপানৰ ভাল গুণ আৰু বেয়া গুণসমূহ এইখিনিতে আমি আপোনালোকক জনাব বিচাৰোঁ যে যদিও বা সুৰাপানৰ ভাল গুণ আৰু বেয়া গুণ এই দুয়োটা থাকিলেও এই দুয়োটাৰ মাজত কিন্তু সুৰাপানৰ বেয়া গুণটো অত্যন্ত বেছি কিয়নো সুৰাপানে কেৱল এটা শৰীৰ ধ্বংস নকৰে সুৰাপানে এখন ঘৰ ধ্বংস কৰাৰ লগতে কেইবাটাও সম্পৰ্কৰ বান্ধোনক নষ্ট কৰে গতিকে আমি আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে যিমান পাৰে সিমান সুৰাপানৰ পৰা দূৰৈত থাকক এয়া আমি কামনা কৰিছোঁ শেষত ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভিডিঅ'টো যদি চাই কিবা এটা জানিলোঁ বুলি ভাবে তেন্তে অনুগ্ৰহ কৰি এটা লাইক কৰিব লগতে পৰামৰ্শ হিচাপে এটা কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব ধন্যবাদ